হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু ঘৰতে আছে। বৰ্তমান মোৰো ভালেই। এতিয়া বাজিলে 10:30 আৰু মই আজি ৰাতিপুৱাৰ পৰা এটা কাম কৰি আছিলোঁ আৰু সেইটো হৈছে দহি গুঠি আছিলোঁ এখন গামোচাত। আৰু সেই গামোচাখন মই আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিছোঁ আৰু দহিটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। সেইখন হৈছে এইখন গামোচাতে মই এইমাত্ৰ শেষ কৰিছোঁ দহি গুঠি আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। দহিটো মই একেবাৰে অকল ৰঙা সূতা দিয়ে কৰিছিলোঁ, কিন্তু ইয়াত গামোচাখনত থাকি যোৱা সূতাৰে মই গাঁঠিটো বান্ধিলোঁ। সেইটো সূতা আছিলে বগা, সেইটো কাৰণে ইয়াত বগাকৈ ওলাই আছে সূতাটো। তথাপি এটা ষ্টাইল হৈছে, ভালেই লাগিছে গামোচাখন। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব কমেণ্টত। আৰু ফুলটো হৈছে ফুলটো একেবাৰে চিম্পুলত আছে। এটা চাইডে আছে ফুলটো আৰু এইটো চাইডে নাই, এইটোত অকল পাৰি দিয়া আছে। আৰু এখন পাটৰ সূতাৰে বোৱা গামোচা, সেইটো কাৰণে অলপ ৰঙা দেখি পাইছে এখন। নহ'লে পকোৱা সূতা বান্ধি দিলে একেবাৰে বগা হয়, সেইটো কাৰণে এখন ৰঙা হৈছে পাটৰ সূতাৰ কাৰণে। তো দহিটো কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু মই এইখন দহি কৰোঁতে ভিডিঅ' কৰা নহ'ল, মই অন্য এটা ভিডিঅ'ত আপোনালোকক কেনেকৈ দহি কৰোঁ মই দেখুৱাম। এইখনেই হৈছে গামোচাখন। গামোচাখন দেখুওৱা হৈ গ'ল আৰু এতিয়া ভাবিছোঁ মই স্কাৰ্ফ কৰিম। আৰু স্কাৰ্ফটো মাত্ৰ দুটা সামগ্ৰীয়ে তৈয়াৰ কৰি ল'ম, ঘৰুৱা সামগ্ৰী। আৰু আপোনালোকেও ট্ৰাই কৰিব পাৰে যদিহে ভাল লাগে। মোৰ আচলতে ব্লেক হেডছ আৰু হোৱাইট হেডছ বহুত হয় নাকত, টুটুৰিত আৰু কপালত। সেইটো কাৰণে মই স্কাৰ্ফটো সপ্তাহত দুবাৰকৈ কৰিবলগীয়া হয়। আপোনালোকেও ট্ৰাই কৰিব যদিহে এই সমস্যাটো আছে আপোনালোকৰ। আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই কেনেকৈ তৈয়াৰ কৰোঁ আৰু কেনেকৈ এপ্লাই কৰোঁ সেই সকলোবোৰ চাই থাকিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক, কমেণ্ট আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া মই ষ্টাৰ্ট কৰোঁ, চাই থাকক আপোনালোকে মই কেনেকৈ এপ্লাই কৰোঁ। স্কাৰ্ফটো তৈয়াৰ কৰিবলৈ মই লৈছোঁ অলপ চাউল, আৰু চাউলখিনি মই 2 ঘণ্টামানৰ আগতে তিয়াই ৰাখিছিলোঁ। আৰু এতিয়া মিক্সিত পিহি ল'ম। আৰু যিখিনি পানীত মই চাউলখিনি তিয়াই ৰাখিছিলোঁ, সেই পানীখিনিও মই ৰাখি থৈছোঁ। চাউলখিনি এনেদৰে পিহিছোঁ যাতে একেবাৰে গুড়ি হৈ নাযায়, অলপ গোটাকৈ থৈ দিছোঁ। আৰু এতিয়া মই মিশ্ৰণটোৰ লগত অলপ মৌ মিহলাই লৈছোঁ, ভালদৰে মিক্স কৰি ল'ম। প্ৰথমে মই এখন টাৱেল লৈ কুহুমীয়া গৰম পানীত তিয়াই লৈছোঁ আৰু মুখখন ভালদৰে মচি ল'ম, যাতে মোৰ বন্ধ হৈ থকা প'ৰ্ছবোৰ খোল খাই যায়। এনেদৰে মই মুখখন মচি লৈছোঁ। এতিয়া মই মিশ্ৰণটো লৈ মুখত এপ্লাই কৰিম। এনেদৰে গোটেই মুখখনতে ভালদৰে এপ্লাই কৰিব লাগিব। আৰু এতিয়া
মিশ্ৰণটো আৰু অলপ হাতত লৈ মই গোটেই মুখখনতে চাৰ্কুলাৰ মোচনত মাছাজ কৰিছোঁ। যিটো অংশত বেছিকৈ ব্লেক হেডছ আৰু হোৱাইট হেডছ থাকে সেই অংশটোত মই বেছিকৈ মাছাজ কৰিছোঁ। যদি মিশ্ৰণটো বেছি শুকান হৈ যায় তেতিয়াহ'লে অলপ পানীও লৈ ল'ব পাৰে আপোনালোকে। মোৰ মিশ্ৰণটো শুকান হৈ যোৱাৰ কাৰণে মই অলপ হাতখন পানীত তিয়াই আকৌ মাছাজ কৰিছোঁ। এনেদৰে গোটেই মুখখনতে মই 2 পৰা 3 মিনিটলৈকে মালিচ কৰিছোঁ। মোৰ মাছাজ কৰা হৈ গ'ল। এতিয়া মই মুখখন ভালদৰে ঠাণ্ডা পানীয়ে ধুই আহিলোঁ আৰু এখন গামোচাৰে ভালদৰে মচি লৈছোঁ। এতিয়া মই যিখিনি পানীত চাউলখিনি তিয়াই ৰাখিছিলোঁ সেই পানীখিনি মই টনাৰ হিচাপে মুখত এপ্লাই কৰিম। আৰু আপোনালোকে যদি এই টনাৰটো ব্যৱহাৰ কৰিব নিবিচাৰে তেতিয়াহ'লে বেলেগ টনাৰো ইউজ কৰিব পাৰে। টনাৰটো এপ্লাই কৰি মই মুখখন নুধুওঁ, এনেকৈ ৰাখি দিম। মোৰ স্ক্ৰাব কৰা হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰিব। হাই ফ্ৰেণ্ডছ, আগবেলা ইটো সিটো কাম কৰি থাকোঁতেই টাইমেই নাপালোঁ ব্লগটো কণ্টিনিউ কৰিবলৈ। আৰু এতিয়া মই গৈ আছোঁ এঠাইলৈ, আৰু ক'ত গৈ আছোঁ সেইটো গম পাব বাৰু অলপ পিছত। চাই থাকক ক'ত গৈ আছোঁ মই। মই পালোহি। ভণ্টিহঁতে এইফালে ফটোশ্বুট কৰি আছে। আৰু আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।